আজিৰ দিনটো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আমাৰ বিৰোধীৰ যিটো একতা এই একতা যে অধিক সুদৃঢ় হ'ব তেনেকুৱা এটা অনুভৱ আজিৰ দিনটোৰ অভিজ্ঞতাই মোক দিছে। আমিতো আপোনালোকে জানে যে 14খন সমষ্টিতে আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদন লৈছোঁ। আমি 14খনতে সংগঠন কৰি আছোঁ আৰু সাজু হৈ আছোঁ। কিন্তু আমি এইটোও জানো যে আমি যেতিয়া এটা এলায়েন্স কৰিছোঁ গতিকে আমিও ত্যাগৰ চানেকি দেখুৱাব লাগিব, এৰা ধৰা আমিও কৰিব লাগিব। আৰু ইণ্ডিয়া এলায়েন্সো এতিয়া ভাৰতবৰ্ষত কংগ্ৰেছেও 400খন চিটতে বা 442খন চিটতে খেলিম বুলি ক'লে নহ'ব। ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা নকৰক। AIDF-টোতো এইবাৰ যেনে তেনে আমি পৰাজিত কৰিমেই। আপোনালোকে জানেই AIDF-টো ইতিমধ্যে মানুহৰ মাজৰ পৰা হেৰাই যাবলৈ লৈছে আৰু AIDF-টো যদি থাকে তেতিয়াহ'লেতো বিজেপি থাকি যাব। মানে AIDF-ক ভোট দিয়াতকৈ মুছলমান মানুহবিলাকে ডাইৰেক্ট বিজেপিক দিয়াই ভাল। আমাৰতো 4টা সমষ্টি আমি কৰিমগঞ্জ বিচাৰিছোঁ, ধুবুৰী আৰু কোকৰাঝাৰ আৰু লখিমপুৰ। এই 4টা সমষ্টি আমি তৃণমূলে বিচাৰিছোঁ। নাই পোৱা নোপোৱাটো সেইটো পিছৰ কথা, কিন্তু আমি বিচৰাটো আমি বিচাৰিছোঁ আৰু পাবতো লাগিবই। আমাৰো কথা বতৰাবিলাক চলিব। চলাৰ পিছত আমি আশা কৰিছোঁ যে চিট সম্পৰ্কত এটা সদৰ্থক ইতিবাচক প্ৰগ্ৰেছ হৈছে। যে আজি চাপৰত আমাৰ বিৰোধী ঐক্য মঞ্চৰ অভিৱৰ্তন আৰু ৰাজহুৱা সভা আছিলে। তাতে আমি সিদ্ধান্ত লৈছিলোঁ যে 15টা দলৰ লগত আমি 1-to-1 আলোচনা কৰিম, যাতে বিভিন্ন যিবিলাক ইছ্যু আছে এইবিলাক আমি সোনকালে মীমাংসা কৰিব পাৰোঁ। আৰু আজি আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, আপৰ সভাপতি ভৱেন চৌধুৰী ডাঙৰীয়া, তৃণমূলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া আৰু CPM দলৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আমি তেওঁলোকৰ লগত 1-to-1 আমি আলোচনাত বহোঁ। বিশেষকৈ সমষ্টিকেন্দ্ৰিক তেখেতসকলৰ যিখিনি চিন্তা, তেখেতসকলৰ দলবিলাকৰ যিটো সিদ্ধান্ত সেইখিনি আমাক অৱগত কৰিছে। আৰু আমি কংগ্ৰেছ দলৰ ফালৰ পৰাও আমাৰ কোনখিনি কথাত সুবিধা আছে বা কোনখিনিত আমি সহমত হ'ব পাৰোঁ আৰু কোনখিনি কথাত অলপ সহমত হোৱা জটিল আছে, আমি সেই কথাখিনি আজি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু মই আজিৰ দিনটো ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আমাৰ বিৰোধীৰ যিটো একতা সেই একতা যে অধিক সুদৃঢ় হ'ব তেনেকুৱা এটা অনুভৱ আজিৰ দিনটোৰ অভিজ্ঞতাই মোক দিছে। আৰু আমি আশাবাদী যে বিহুৰ আগে পিছে আমি গোটেই কথাবিলাক খৰচি মাৰি চূড়ান্ত সিদ্ধান্ত লৈ আমি ৰাজহুৱা কৰিব পাৰিম। যেনেকৈ CPM-এ কৈছে বৰপেটা সমষ্টি, তৃণমূলে ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ আৰু কৰিমগঞ্জৰ কথাটো কৈছে, এনেকৈ হয়তো না আমিতো আপোনালোকে জানে যে 14খন সমষ্টিতে আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদন লৈছোঁ। আমি 14খনতে সংগঠন কৰি আছোঁ আৰু সাজু হৈ আছোঁ। কিন্তু আমি এইটোও জানো যে আমি যেতিয়া এটা এলায়েন্স কৰিছোঁ গতিকে আমিও ত্যাগৰ চানেকি দেখুৱাব লাগিব, এৰা ধৰা আমিও কৰিব লাগিব। আৰু ইণ্ডিয়া এলায়েন্সো এতিয়া ভাৰতবৰ্ষত কংগ্ৰেছেও 400খন চিটতে বা 442খন চিটতে খেলিম বুলি ক'লে নহ'ব। আমি বাকী দলবিলাকৰ শক্তি আছে, সামৰ্থ্য আছে। সেই যিধৰণে গোটেই অল ইণ্ডিয়াত হ'ব। আজি তৃণমূল কংগ্ৰেছে পশ্চিমবংগত আমাক সহায় কৰিব লাগিব, আপে আমাক পাঞ্জাৱত আৰু দিল্লীত সহায় কৰিব লাগিব। গতিকে সেই ধৰণৰ গোটেই পাৰস্পৰিক যিটো বুজাবুজি আৰু সহায় সহযোগিতা সেইটো নিশ্চয় এটা ভাল পৰিৱেশত গৈ পেলাই আমি উপনীত হ'ম। AIDF-ৰ উপায় নাই, মুখ্যমন্ত্ৰীৰ ৰিম'ট কণ্ট্ৰলত চলা পাৰ্টি। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ছুইচটো যিফালে টিপিব সেইফালে সোমাই দিয়ক। আমিতো সাম্প্ৰদায়িক মেৰু বিভাজনৰ বিৰুদ্ধে যুঁজিছোঁ। আমি AIDF আৰু বিজেপিক এটা মুদ্ৰাৰ দুটা ফাল বুলি ভাবোঁ। গতিকে আমি গোটেই সাম্প্ৰদায়িক মুদ্ৰাটোৰ বিৰুদ্ধে যুঁজিছোঁ। মুদ্ৰাটোৰ ইটো ফাল আৰু সিটো ফাল আমি ভাবি থকা নাই, এই দুইটাই এটা মুদ্ৰাৰ দুটা ফাল। সেইটোতো ইতিমধ্যে আপোনাক যিকেইটা দল আমাৰ লগত আহিছিলে আপোনাকতো কৈছে CPM-এ আপোনালোকক লগ পাই গৈছে, তৃণমূলে লগ পাই গৈছে, অখিল গগৈ ডাঙৰীয়াই লগ পাই গৈছে, আপোনাক এই ৰিপুণ বৰা ডাঙৰীয়াই লগ পাই গৈছে। না মানে
কোন দলে ক'ত নিৰ্বাচন খেলিব সেই সম্পৰ্কে এটা চমু এটা আলোচনা কাৰ কি দৃষ্টিভংগী ক'ত কোনে খেলিব লাগে তাৰ প্ৰিলিমিনেৰী আলোচনাটো আজি আৰম্ভ হ'ল জাষ্ট আৰম্ভ হৈছে কোন দলে ক'ত খেলিব লাগে কোনে কি ভাবিছে ক'ত কোনে খেলিলে জিকাৰ সম্ভাৱনা আছে এইকেইটা কথা সম্পৰ্কে প্ৰিলিমিনেৰী প্ৰত্যেকটো এটা এটা দলৰ লগত আমাৰ প্ৰিলিমিনেৰী এটা ডিছকাশ্যন হ'ল য'ত কংগ্ৰেছ দলৰ সভাপতি আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া আছিলে আৰু মই আছিলোঁ আৰু ইফালে বাকী দলবিলাক যিবিলাকে কেণ্ডিডেটছাৰ বিচাৰিছে তেওঁলোকৰ লগত এবাৰ বহা হ'ল বহা হোৱাৰ পাছত কথাবিলাক আলোচনা হৈছে সকলোৱে ঐক্যবদ্ধভাৱে এটা সিদ্ধান্ত হৈছে যে আমি এটা ঠাইত এজনেই কেণ্ডিডেট দিম আমাৰ মাজত কোনো ধৰণৰ সংঘাত নহয় আৰু এই সংঘাত নোহোৱাকৈ এটা সিটত এজন কেণ্ডিডেট 15 বিৰোধী দলৰ পৰা এই সিদ্ধান্তটো কেৱল হৈছে আৰু সিট সম্পৰ্কে সবৰে নিজৰ নিজৰ প্ৰপ'জেলবিলাক আজি লোৱা হৈছে আৰু দুদিনমানৰ ভিতৰতে এসপ্তাহমানৰ ভিতৰতে এইটো আমি সাম আপ কৰি দিব পাৰিম ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা নকৰোঁ সেইটো কথাটো সবৰ লগতে আলোচনা চলি আছে সেইটো নাজানো কিন্তু এতিয়া কথা চলি আছে আসন কেইখন বিচাৰিছে সেইটো আমাৰ আভ্যন্তৰীণ বিষয় সেইটো মই সংবাদ মাধ্যমক ক'ব নোখোজোঁ কিন্তু সকলোৱে নিজৰ নিজৰ মতখিনি খুব মুকলিমূৰীয়াকৈ ব্যক্ত কৰিছে আৰু মুকলিমূৰীয়াকৈ ব্যক্ত কৰাৰ পাছত তেখেতসকলৰ লগত সেই সম্পৰ্কে আমি ডিটেইলছ আলোচনা কৰিছোঁ আৰু মোটামুটি ধৰণে এটা খুব কৰ্ডিয়েল খুব এটা ভাল এটা আলোচনা হৈছে আৰু চবে একেলগতে এটা সিদ্ধান্ত লৈছোঁ যে ক'তো আমি সংঘাত নোহোৱাকৈ আমি নিজৰ নিজৰ সিটত আমি সকলোৱে 15টা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন কৰিম AIDF-টোতো এইবাৰ যেনে তেনে আমি পৰাজিত কৰিমেই আপোনালোকে জানেই AIDF-টো ইতিমধ্যে মানুহৰ মাজৰ পৰা হেৰাই যাবলৈ লৈছে আৰু AIDF যদি থাকে তেতিয়াহ'লেতো বিজেপি থাকি যাব মানে AIDF-ক ভোট দিয়াতকৈ মুছলমান মানুহবিলাকে ডাইৰেক্ট বিজেপিক দিয়াই ভাল কাৰণ AIDF আৰু বিজেপিয়ে সকলোৱে জানে এটা মুদ্ৰাৰ হিপিঠি গতিকে AIDF-ক আমি বিদায় দিব লাগিব আৰু AIDF-ক বিদায় দিবৰ কাৰণে আমাৰ অল পাৰ্টিৰ মাজত সাংঘাতিক ধৰণৰ এটা ঐক্যমতত উপনীত হৈছোঁ আৰু চাব আপোনালোকে এইবাৰ আমি AIDF-ক বিদায় দিম আৰু বদৰুদ্দিন আজমলকো আমি ৰাজনীতিৰ পৰা সন্ন্যাস ল'ম এবাৰ নাই আজি আমাৰ যিটো মিটিঙৰ সিদ্ধান্ত যে 1-to-1 এটা ডিছকাশ্যন ছিট শ্বেয়াৰিঙৰ বিষয়ে কাৰণ যিখন আমাৰ ষ্টেট লেভেল মিটিং সেইখন বহল ভিত্তিত মিটিং তাত কেতিয়াও ছিট শ্বেয়াৰিঙৰ কথা পাতিব নোৱাৰি ছিট শ্বেয়াৰিংটো সদায় এটা খুব কোৰ গ্ৰুপৰ লগত পতা হয় গতিকে আজি আমি পাতিলোঁ এটা ফাৰ্ষ্ট ৰাউণ্ড টক হৈছে ফাৰ্ষ্ট ৰাউণ্ড টকততো একো সিদ্ধান্ত নহয় অপিনিয়নবিলাক লোৱা হৈছে আমাৰ কি ক'লে না আমাৰতো 4টা সমষ্টি আমি কৰিমগঞ্জ বিচাৰিছোঁ ধুবুৰী আৰু কোকৰাঝাৰ আৰু লখিমপুৰ এই 4টা সমষ্টি আমি তৃণমূলে বিচাৰিছোঁ নাই পোৱা নোপোৱাটো সেইটো পিছৰ কথা কিন্তু আমি বিচৰাটো আমি বিচাৰিছোঁ আৰু পাবতো লাগিবই পাব লাগিবই আমি এটা যিটো আমাৰ নেশ্যনেল লেভেলত যিটো আলোচনা হ'ব আমাৰ নেত্ৰী মমতা বেনাৰ্জীৰ লগত ইণ্ডিয়া এলায়েন্সৰ নেশ্যনেল লেভেলত যিটো আলোচনা হ'ব সেই আলোচনাত এইটো ফাইনেল হ'ব আমাৰ পৰা আমি আমাৰ নেতৃত্বক জনাই দিছোঁ যে 4টা সিটত আমাৰ সম্ভাৱনা আছে তেখেতে তাত ফাইট কৰিব দিল্লীত ফাইট কৰিব আৰু ফাইট কৰি তাত তেখেতে যিটা সিটত এগ্ৰী হ'ব সেইটো আমি পাম আচ্ছা ইয়াতে দেখা গৈছে যে বিৰোধী ঐক্যজোঁটে 15টা ৰাজনৈতিক দলে যেনেধৰণে বিজেপি এটা কথা AIDF-এ একো লগাব নোৱাৰে কাৰণ এতিয়া AIDF-টো ক'ত আছে AIDF-টো অকল সংখ্যালঘু মানুহৰ মাজতহে আছে বেলেগৰ মাজততো নাই আৰু সংখ্যালঘু মানুহে আজি গোটেই অসমত সংখ্যালঘু মানুহে যিমান বেছি নিৰ্যাতন পাইছে বিজেপিৰ পৰা গোটেই ভাৰতত কোনেও পোৱা নাই আৰু আজি সংখ্যালঘু মানুহে AIDF-ক বদৰুদ্দিনক তেওঁ যে এটা বিজেপিৰ বি টিম সেইটো সংখ্যালঘু মানুহে এতিয়া বুজি পাইছে বদৰুদ্দিনে যে সংখ্যালঘু মানুহক লৈ তেওঁ যে ঢাল হিচাপে ব্যৱহাৰ কৰি তেওঁ যে নিজৰ স্বাৰ্থ আদায় কৰি আছে নিজৰ ব্যৱসায়িক বাণিজ্য সুৰক্ষিত কৰি ৰাখিছে সংখ্যালঘু মানুহক পণবন্দী কৰি এই কথা সংখ্যালঘু মানুহে বুজি পাইছে আৰু সেইকাৰণে এতিয়া সংখ্যালঘু মানুহৰ কথা হ'ল যে বিজেপিৰ পৰা ৰক্ষা পাব লাগে আৰু বদৰুদ্দিনক ভোট দিয়া মানে হিমন্ত বিশ্বক ভোট দিয়া বিজেপিক ভোট দিয়া সেইটো সংখ্যালঘু মানুহে বুজি পাইছে ঠিক আছে লগত যিটো হৈছে আৰু আমাৰ যিটো দাবী আছে আমি বৰপেটা ছিটটো খেলিব বিচাৰিছোঁ আৰু সেই হিচাপে আমাৰ কথাটো কৈছোঁ আৰু স্বাভাৱিকতে ইয়াতেতো চব ফাইচলা নহ'ব এতিয়া পিছত আকৌ বহিব লাগিব আৰু তেওঁলোকে ৱেলকামো কৰিছে ঠিক আছে CPM-এ যে এটা ছিটে বিচাৰিছে
এটা চিট বিচাৰিছে তেওঁলোকৰ মাজতো কথা পাতিব কংগ্ৰেছৰ মাজতো কথা পাতিব আমাৰো কথা বতৰাবিলাক চলিব চলাৰ পিছত আমি আশা কৰিছোঁ যে চিট সম্পৰ্কত এটা সদৰ্থক ইতিবাচক প্ৰগ্ৰেছ হৈছে 14টা আছে চিট এতিয়া আপোনালোকৰ কোন দলে কিমানটা বিচাৰিছে এই মিটিংখনত মানে একেলগে আমি বহাই নাই এইটো বাই পাৰ্টি হৈ আছে প্ৰতিটো দলৰ লগত কংগ্ৰেছ নেতৃত্ব বহিছে অখিল গগৈ আছে তাতে কাৰণ অখিল গগৈ যেহেতু নিৰ্বাচন নেখেলে কংগ্ৰেছৰ নেতৃবৃন্দ আছে ভূপেন বৰা আছে ৰকিবুল আছে আৰু অখিল গগৈ আছে আমি আমাৰ পাৰ্টিগতভাৱে আমাৰ যিটো ষ্টেণ্ড আমি এটা চিট খেলাম বৰপেটা সেইটো সম্পৰ্কত আমি ৱাকিবহাল কৰিছোঁ জাতীয় পৰিষদৰ স্থিতি কেনেকুৱা আছে এতিয়া জাতীয় পৰিষদটো আজি লুৰিণ থাকিব নোৱাৰিলে লুৰিণ গৈছে লুৰিণৰ লগতো নিশ্চিতভাৱে কংগ্ৰেছৰ আলোচনা বিলোচনা হ'ব কংগ্ৰেছৰ 3জনক দায়িত্ব দিছে ৰকিবুল ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া তেওঁলোকৰ লগত তেওঁলোক বহি পেলাই আলোচনা হ'ব লুৰিণতো বিশেষ বিচাৰা নাই বোধকৰো এটা চিটতে তেওঁলোকে কণ্টেষ্ট কৰিব এতিয়া ৰিপুণ বৰা বহিছে তেওঁলোকে কেইটা চিট বিচাৰে কি আলোচনা হয় এইটো মই ক'ব নোৱাৰোঁ এতিয়া ক'ব নোৱাৰোঁ তেওঁলোকে গৈছে এতিয়া ভিতৰত তেওঁলোক গৈছে আমি ওলাই আহিলোঁ আমাৰতো আমি ক'ব পাৰোঁ যে আমি এটা চিটে বিচাৰিছোঁ বৰপেটা বৰপেটাৰ কাৰণে আপোনালোক সাজু আমি কাম কাজ আৰম্ভ কৰি দিছোঁ